हेलो एवरीवन, আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে থাম্বনেইল দেখা পাইতো গম পাইছে ভিডিঅ'টো কি হ'ব বাৰু। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক মই কৈছিলোঁ যে এটা বেয়া লাইট কেনেকৈ ভাল কৰিব পাৰি ঘৰত, তাকে দেখাম বুলি। এইটো এটা বাল্ব হয়, LED বাল্ব। ইয়াৰ ৱাৰ্ডটো হ'ল 9 ৱাৰ্ড। মই আজি ইয়াক ঠিক কৰি পেলাই আপোনালোকক মই দেখাই আছোঁ। মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে কৰিব। প্ৰথম ইয়াক খুলি ল'ম মই ভালকৈ। খুলি লোৱাৰ পিছত ইয়াৰ ভিতৰত চাব আপুনি, ইয়াৰ যোনটো নট লাগি আছে নটটো খুলি ল'ব। লাইটটোৰ ভিতৰত যিখিনি ৰ মেটেৰিয়েল ওলাব চাইড কৰি ভালকৈ ৰাখিব। এইখিনি বস্তু কাম আহিব, আপোনালোকে পেলাই নিদিব লগত। লাইটৰ ভিতৰত যিখিনি ৰ মেটেৰিয়েল থাকে এইবিলাকৰ যিকোনো এটা সৰু সুৰা পাৰ্টছে বেয়া হয়, গোটেই পাৰ্টছটো বেয়া নহয়। সেইকাৰণে আপোনালোকে খুলি পেলাই গোটেইখিনি বস্তু চাই ল'ব। চাই লোৱাৰ পাছত গম পাব যে এইটো বস্তু এই মুখটো বেয়া হয়। মই আপোনালোকক খুলি দেখাই আছোঁ এইটো প্ৰব্লেম কি আছে। এইটো হয় LED লাইট। লাইটটো আপোনালোকে ভালকৈ ৰাখিব। এটা লাইট বেয়া আছে দেখা পাইছে, এই লাইটটো মই কেনেকৈ ঠিক কৰে সেইটো মই দেখাই দিম। আৰু এতিয়া মই ভিতৰৰ বস্তুটো খুলি আছোঁ। খুলি ছাইডত যিখিনি গ্লু থাকে, গ্লু বা হিট চেম্বাৰ, সেইখিনি আপোনালোকে চাফা কৰি ল'ব। চাফা কৰাৰ পাছত যেতিয়া আকৌ লাইটটো ফিটিং কৰিব, আপোনালোকে ঘৰত গ্লু বা এনেকৈ হিট চেম্বাৰ যদি পাৰে বা নহ'লে আঠা থাকিলেও লগাই দিব। কিন্তু হিট চেম্বাৰ লগালে ভাল, বস্তুটো হিট নহয়। এতিয়া চাওক ভিতৰত এখন বৰ্ড আছে, এই বৰ্ডটো প্ৰব্লেম হয়। মই বৰ্ডটো কি প্ৰব্লেম আপোনালোকক মই দেখাই আছোঁ। এইটো খুলি লওঁ। ইয়াৰ ওপৰত যোনটো এলুমিনিয়ামৰ এইটো তাঁৰ আছে, তাঁৰটো বেছি ভালকৈ আপোনালোকে খুলিব। মই যেনেকৈ খুলিছোঁ আপোনালোকেও তেনেকৈ খুলিব। আৰু বহুত মানুহে মোৰ ভিডিঅ'বিলাক চায় কিন্তু এটা ছাবস্ক্ৰাইব আৰু লাইক কৰি নিদিয়ে। প্লিজ, যদি নতুনকৈ আপোনালোকে চাইছে মোৰ ভিডিঅ'টো, এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু ভিডিঅ' বনাব পাৰোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক, তেতিয়া আপোনালোকে বুজি পাব যে লাইটটো আপোনালোকে ঘৰতে কি ধুনীয়াকৈ বনাব পাৰি। ভিতৰৰ মেইন বৰ্ডটো খোলাৰ পাছত দেখা পালোঁ যে ইয়াৰ যোনটো ট্ৰেন্সফৰ্মাৰ থাকে, ইয়াৰ ট্ৰেন্সফৰ্মাৰটো বেয়া হৈছে। আপোনালোকে কি কৰিব, বেয়া যদি লাইট থাকে লাইটৰ ভিতৰৰ পৰা এনেকুৱা এটা ট্ৰেন্সফৰ্মাৰ উলিয়াই ল'ব। ট্ৰেন্সফৰ্মাৰ যদি নাথাকে দোকানত গ'লে এটা ক'লেই হ'ল, দোকানত 5 টকা ল'ব এটা ট্ৰেন্সফৰ্মাৰ দিব। আপুনি ট্ৰেন্সফৰ্মাৰটো আনি এনেকৈ ফিটিং কৰিব পাৰিব। ধুনীয়াকৈ ট্ৰেন্সফৰ্মাৰটো ফিটিং কৰিলে আপুনি তাতে চেক কৰি আহিব পাৰে যে ট্ৰেন্সফৰ্মাৰটো ভাল নে বেয়া। ট্ৰেন্সফৰ্মাৰটো ফিটিং কৰোঁ মানে আপোনালোকে চাই থাকক, এনেধৰণে ট্ৰেন্সফৰ্মাৰটো আপোনালোকে ফিটিং কৰিব, চালেহে গম পাব।
লাইটটো কমপ্লিট ফিটিং কৰা হৈ গ'ল। এতিয়া মই আপোনালোকক চেক কৰি দেখাই আছোঁ, চাই থাকক।